নমস্কাৰ পোনপ্ৰথমতে মই মোৰ চেনেলটোলৈকে আপোনালোকক স্বাগতম জনালোঁ DHS ৰ পৰীক্ষাৰ বাবে আপোনালোকে আৰু একচুৱেলি DHS বুলি নহয় অসম চৰকাৰৰ থাৰ্ড আৰু ফৰ্থ গ্ৰেডৰ যিবিলাক এক্সাম হ'ব সেই এক্সামবিলাকত আপোনালোকে চাওক খেলৰ ক্ৰিকেট হকি কাবাডীৰ পৰা আৰম্ভ কৰি জিকে ভূগোল ইতিহাসলৈকে সকলোবোৰ আপোনালোকে আটিগুৰি মাৰি চাব লাগিব আৰু ভূগোল ইতিহাসৰ টপিকবিলাক আপোনালোকে ক'ত পাব 7, 8, 9ৰ যিবিলাক সমাজ বিজ্ঞানৰ কিতাপ পাব ল'ৰা ছোৱালীৰ পৰা কালেক্ট কৰিব আৰু সেইবিলাক আপোনালোকে ষ্টাডি কৰিব তাৰ পৰা যথেষ্টখিনি আপোনালোকে জ্ঞান আহৰণ কৰিব পাৰিব আৰু তাৰ পৰা যথেষ্ট কুৱেশ্যনো কমন পৰিব আৰু লগতে ক্ৰিকেট হকি কাবাডী এই গোটেইকেইটা খেলৰ বিষয়ে আপোনালোকে চাব লাষ্ট কি খেল হৈছিলে তাত কি কি ৰেকৰ্ড গঢ়িছিলে যেনে IPL ৰ বিষয়ে আপোনালোকে চাব পাৰে তেনেদৰে আপোনালোকে গোটেইখিনি চাব ঠিক একেদৰে মেথছৰ সৰু সুৰা অংকৰ পৰা আৰম্ভ কৰি আপোনালোকৰ ক্লাছ 10 ষ্টেণ্ডাৰ্ডলৈকে দশম শ্ৰেণীৰ পৰ্যায়লৈকে আপোনালোকে চাব লাগিব আৰু মই এই সকলোবোৰ পৰ্যায়ক্ৰমে দি যাবলৈ চেষ্টা কৰিম আৰু সেইবিলাক আপোনালোকে পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু যদি কিবা ক'বলগীয়া থাকে আপোনালোকে কমেন্ট বক্সত মোক জনালে মই বহুত খুশি হ'ম আহক তেন্তে আজি মেথছৰ অৰ্থাৎ গণিতৰ সৰু টপিক এটাৰে আৰম্ভ কৰোঁ আৰু সেইটো হ'ল সংখ্যা নাম্বাৰ যে নাম্বাৰ আমি সংখ্যা বুলি ক'লে আমি চিনি পাওঁ কিন্তু সংখ্যাৰে বিভিন্ন ভাগ আছে তাৰ ওপৰত কিছুমান কুৱেশ্যন আহিব পাৰে যে কেনেকুৱানো আহিব পাৰে আৰু কেনেকুৱানো কি সংখ্যা আছে আমি অকমান আলোচনা কৰোঁ এসক স্বাভাৱিক সংখ্যা যেটো আমি সচৰাচৰ ব্যৱহাৰ কৰি থাকো স্বাভাৱিক সংখ্যা 1 2 3 4 5 6 7 এনেকুৱাকৈ এইবিলাক সংখ্যাকে আমি স্বাভাৱিক সংখ্যা বুলি কওঁ আৰু ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে স্বাভাৱিক সংখ্যাৰ আদি আছে কিন্তু অন্ত নাই অৰ্থাৎ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1 আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো যদি কোনোবাই 10 বুলি কয় কোনোবাই 1 লাখ বুলি কয় 1 কোটি বুলি কয় তেতিয়া সেইটো ভুল হ'ব কাৰণ স্বাভাৱিক সংখ্যাৰ কোনো ধৰণৰ অন্ত নাই বা আমি আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো বাছি উলিয়াব নোৱাৰোঁ তাৰ পাছতে যদি চাও আমি পূৰ্ণ সংখ্যা 0 ৰ পৰা 1 2 3 4 এনেকুৱাকৈ অৰ্থাৎ স্বাভাৱিক সংখ্যা কেইটাৰ লগত যদি আমি 0 টো লগাই দিও 0 টো লগাই দিও তেতিয়া সেই সংখ্যাবিলাকক আমি পূৰ্ণ সংখ্যা বুলি কওঁ এতিয়া ইয়াত এটা প্ৰশ্ন যে 1 টো স্বাভাৱিক সংখ্যা কিন্তু পূৰ্ণ সংখ্যা হয় নে yes হয় 1 টো স্বাভাৱিক সংখ্যাও পূৰ্ণ সংখ্যাও 2 টো স্বাভাৱিক সংখ্যাও পূৰ্ণ সংখ্যাও কিন্তু 0 টো স্বাভাৱিক সংখ্যা নহয় পূৰ্ণ সংখ্যাহে হ'ব গতিকে সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব কিন্তু সকলোবোৰ পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে তাৰ পাছতে আহিলে অখণ্ড সংখ্যা কোনবিলাক যে সংখ্যা ৰেখাডাল মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম যে এই সংখ্যা ৰেখাডালত যিমান বিলাক আমি সংখ্যা লিখিছো যে 1 2 3 4 শূন্যৰ সোঁহাতে আৰু বাওঁফালে লিখিছো আমি -1 -2 -3 এই মাইনাস প্লাস এই সকলো বিলাকক একেলগ কৰি যদি দিও আমি এই সকলো বিলাক সংখ্যাকে আমি অখণ্ড সংখ্যা নামেৰে নামকৰণ কৰো অৰ্থাৎ -10 -11 1 কোটি 1 লাখ যিমানে নিদিয়ক কিয় সেই সংখ্যাটো এটা অখণ্ড সংখ্যা 1 2 3 4 ঠিক একেদৰে এইবিলাক সংখ্যা অখণ্ড সংখ্যা 0 টো অখণ্ড সংখ্যা এতিয়া হয়তো প্ৰশ্ন হ'ব পাৰে যে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যাৰ মাজত ডিফাৰেন্সটো কি চাওক 0 টো এটা অখণ্ড সংখ্যা তাৰমানে পূৰ্ণ সংখ্যা প্ৰত্যেকটো পূৰ্ণ সংখ্যা একোটা অখণ্ড সংখ্যা প্ৰত্যেকটো স্বাভাৱিক সংখ্যা এটা অখণ্ড সংখ্যা এইখিনি মনত ৰাখিব তাৰ পিছতে আহিলে পৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যাটো হ'ল সকলোবোৰ চাওক মই পইণ্ট দি পেলাই লিখি দিছো যে সকলোবোৰ স্বাভাৱিক পূৰ্ণ অখণ্ড সংখ্যা একোটা পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা হ'ব লাগিলে এইবিলাক যে সংখ্যা লিখিলো আমি ওপৰত চালো যে স্বাভাৱিক পূৰ্ণ অখণ্ড এই প্ৰত্যেকটো সংখ্যা একোটা পৰিমেয় সংখ্যা তাৰ উপৰি যদি ভগ্নাংশত থাকে এনেকে 4 ভাগে 3 6 ভাগে 5 2 ভাগে 3 যি কোনো ভগ্নাংশ থাকিলে জানিব সেইটো এটা পৰিমেয় সংখ্যা
বা যদি দশমিক দৃষ্টিতে যদি পরিসমাপ্ত হয় তেনে 1.24 5.623459 0.341 দ্যাট মিন্স কি যে দশমিক ডট নাই অৰ্থাৎ দশমিকত প্ৰকাশ কৰাৰ পিছত শেষ হৈ গৈছে সংখ্যাটো পৰিসমাপ্ত ঘটিছে আৰু এনেকুৱা ধৰণৰ সংখ্যাবিলাকক আমি দশমিক ভগ্নাংশবিলাকক আমি পৰিমেয় সংখ্যা বুলি কওঁ আৰু যদি 4 নম্বৰটোলৈকে আমি লক্ষ্য কৰোঁ আমি দেখা পাম তাত পৌনঃপুনিক চিন দিয়া হৈছে অৰ্থাৎ পৌনঃপুনিক চিন মানে তাক যদি হৰণ কৰা গ'লহেঁতেন তেনেহ'লে এই যিটো ছৰ ওপৰত পৌনঃপুনিক দিছোঁ মই সেই ছয়টো ৰিপিট হৈ থাকিলে হয় 1.566666 এনেকৈ গৈ থাকিলে হয় আৰু তেনেকুৱা সংখ্যাবিলাকক আমি পৰিমেয় সংখ্যা বুলি কওঁ এয়া চাওক তলত মই এটা দিছোঁ 3.562562 ইয়াত ৰিপিট হৈ গৈ আছে 562 গতিকে 562ৰ ওপৰত কি হ'ব এটা পৌনঃপুনিক চিন হ'ব আৰু সেইটো এটা আমাৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব পৰীক্ষাত হয়তো দি দিব পাৰে যে তলৰ কোনটো পৰিমেয় সংখ্যা নহয় বা কোনটো হয় বা অমুক সংখ্যাটো পৰিমেয় সংখ্যা হয়নে এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যাব পাৰে পাছতে আহিলে অপৰিমেয় সংখ্যা কাক কয় ধৰি লওক পাই এটা অপৰিমেয় সংখ্যা 3.569231 দেখিছেনে যে এই সংখ্যাটো যিটো দশমিক ভগ্নাংশটো লিখিছোঁ ইয়াত ডট দিছোঁ মানে ইয়াৰ পিছফালে এনেকুৱাকৈ আৰু হৰণ যাই থাকিব তাৰমানে সংখ্যা কিন্তু আমি ক'ব নোৱাৰোঁ যে কি হ'ব কেনেকৈ আগবাঢ়ি গৈ আছে ৰিপিট হৈ থকা নাই আৰু এনেকুৱা ধৰণৰ সংখ্যাবিলাককো আমি অপৰিমেয় সংখ্যা বুলি কওঁ দ্বিতীয়তে যদি ৰুট অভাৰ থাকে √2 √3 √5 √7 এনেকুৱাকৈ যদি থাকে তাক যদি আমি ৰুট অভাৰৰ বৰ্গমূলৰ ভিতৰৰ পৰা উলিয়াই আনিব নোৱাৰোঁ তেতিয়া সেইবিলাককো আমি অপৰিমেয় সংখ্যা বুলি কওঁ আৰু যদি অপৰিমেয় সংখ্যা এটা যদি কোনো এটা সংখ্যাৰ লগত পৰিমেয় সংখ্যাৰ লগত বা অখণ্ড সংখ্যাৰ লগত স্বাভাৱিক সংখ্যাৰ লগত যোগ বিয়োগ পূৰণ হৰণ হৈ থাকে তেতিয়াও সেই গোটেই সংখ্যাটো এটা অপৰিমেয় সংখ্যাই নাম পায় ইয়াত চাওক মই দেখি দিছোঁ 1 + √2 এটা অপৰিমেয় সংখ্যা 2 √3 এটা অপৰিমেয় সংখ্যা 4/√2 অপৰিমেয় সংখ্যা যে এইবিলাক একোটা অপৰিমেয় সংখ্যা আমি এনেকৈ পৰিমেয় অপৰিমেয় চিনি পাব লাগিব এতিয়া তাৰ পাছতে আহি গ'ল এইটো চাওক মই লিখি দিছোঁ যে সকলোবোৰ স্বাভাৱিক সংখ্যা একোটা পূৰ্ণ সংখ্যা মই বুজালৈ অলপ আগতে আপোনালোকে মিলাই চাই ল'ব কিন্তু সকলোবোৰ পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহ'বও পাৰে সকলোবোৰ স্বাভাৱিক আৰু পূৰ্ণ সংখ্যাই একোটা অখণ্ড সংখ্যা সকলোবোৰ স্বাভাৱিক পূৰ্ণ অখণ্ড পৰিমেয় অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা আৰু এই গোটেইবিলাকক আমি লগাই আমি কি বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ সেইকাৰণে যিডাল সংখ্যা ৰেখা পাইছোঁ আমি এই সংখ্যা ৰেখাডালক আমি বাস্তৱ সংখ্যা ৰেখা বুলি নামকৰণ কৰোঁ লাষ্ট আপোনালোকক মই এটা পিকচাৰ দেখাব খুজিছোঁ এয়া চাওক ইয়াত n মানে নেচাৰেল নম্বৰ বুজাইছে অৰ্থাৎ স্বাভাৱিক সংখ্যাক বুজাইছে w2 হোল নম্বৰ অৰ্থাৎ পূৰ্ণ সংখ্যাক বুজাইছে z2 অখণ্ড সংখ্যাক বুজাইছে আৰু r2 বাস্তৱ সংখ্যাক বুজাইছে ইয়াতে মই প্ৰথমতে স্বাভাৱিক সংখ্যাটো লিখাৰ অৰ্থ এইটোৱে যে স্বাভাৱিক সংখ্যাৰ বাহিৰত মই কি লিখিছোঁ পূৰ্ণ সংখ্যা লিখিছোঁ অৰ্থাৎ পূৰ্ণ সংখ্যাৰ ভিতৰত স্বাভাৱিক সংখ্যাটো সোমাই থাকে বাহিৰত লিখিছোঁ মই অখণ্ড সংখ্যা অৰ্থাৎ অখণ্ড সংখ্যাৰ ভিতৰত স্বাভাৱিক পূৰ্ণ ইহঁত দুয়ো সোমাই থাকে আৰু বাস্তৱ সংখ্যাৰ ভিতৰত এই গোটেইবিলাক সংখ্যাই সোমাই থাকে গতিকে কেতিয়াবা হয়তো আমাক এনেকুৱা ধৰণৰ দুটা তিনিটা পিকচাৰ দি পেলাই কোনোবাত ওলোটাকৈ দি দিব পাৰে যে জেডটো ধৰি লওক ডব্লিউৰ জেগাত দিব এনটো ধৰি লওক ওপৰত দিব আৰটো ভিতৰত দিব তেতিয়া ক'ব তাৰে শুদ্ধ উত্তৰৰ শুদ্ধ চিত্ৰ কোনটো হ'ব তেতিয়া আপোনালোকে জানিব লাগিব যে স্বাভাৱিক সংখ্যা কাৰ ভিতৰত সোমাই থাকে যে পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই থাকে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা কাৰ ভিতৰত থাকে অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা ক'ত সোমাই থাকে বাস্তৱ সংখ্যা আৰু চবতকৈ বাহিৰত বাস্তৱ সংখ্যা থাকিবই লাগিব বাস্তৱ সংখ্যাৰ ভিতৰত সকলোবোৰ সংখ্যাকে আমি সামৰি লওঁ গতিকে আজিৰ বিষয়খিনি মই এইখিনিয়ে ল'লোঁ আৰু আশা ৰাখিম মই পিছলৈ টপিক বাই টপিক মই ভিডিঅ' লৈ আহিম আৰু আপোনালোকক চেনেলটো মই ছাবস্ক্ৰাইব কৰি থবৰ কাৰণে অনুৰোধ জনালোঁ ধন্যবাদ